খবৰ ভালনে সকলোৰে আশা কৰিছোঁ সকলোৰে ভাল আমাৰো ভাল এতিয়া ৰাতিপুৱা 6:30 বাজিছে ৰ'দটো খুবেই টানকৈ ওলাইছে এয়া ৰাতিপুৱা মই গা মূৰ ধুই ধুনীয়াকৈ গোসাঁইঘৰত চাকি গছ দিবলৈ ওলাইছোঁ এটো আমাৰ প্ৰথমটো ব্লগ আপোনালোকে সকলোৱে মৰম কৰিব আশীৰ্বাদ কৰিব গোসাঁই ঘৰৰ পৰা আজৰি হৈ মই তুলসী পাত কেইটামান ছিঙি ল'লোঁ ৰাতিপুৱা চাহকাপৰ কাৰণে ৰাতিপুৱা চাহকাপ তুলসী দি খাই খুবেই ভাল লাগে আৰু স্বাস্থ্যৰ কাৰণেও খুবেই উপকাৰী হয় এয়া প্ৰাৰ্থনা কৰি আজৰি হৈ তিনিজনে চাহ খাবলৈ বহিছোঁ যোৱাচোন কলৰ থোকাটো লৈ আহাংগে কোন খাইছানে খাইছোঁ হাই আজি দেওবাৰ যিহেতু ল'ৰাও স্কুল বন্ধ তেওঁ ঘৰতে আছে আজি দিনটো খুবেই ভাল লাগে দেওবাৰ দিনটো নহ'লে এনেই তেওঁলোকক নাপাওঁৱে যে চাহ খাই আজৰি হৈ বাৰীতে লগা কঁঠাল ধুনীয়াকৈ পকি আছিলে ভাবিলোঁ তিনিজনে খাই লওঁ এয়া ৰাতিপুৱা তেওঁ এয়া লোকেল মুৰ্গী মাংস আনিলেগৈ এইখিনি এটা ধুনীয়াকৈ ধুই ল'ম মই বাৰিষা যিহেতু বন গজি গৈছে খুব হাবি গজি গৈছে তাৰ মাজে মাজে ভেদাইলতা হৈ আছে এয়া মই ভেদাইলতা পাত ছিঙি আছোঁ এয়া নৰসিংহ ভেদাইলতা আৰু এটা জলকীয়া ছিঙি ল'লোঁ এতিয়া লোকেল মুৰ্গীখিনিৰ কাৰণে এয়া বনামগৈ এয়া ভেদাইলতা আৰু নৰসিংহ পাতখিনি মিক্সাৰতে দি ধুনীয়াকৈ পিচি ল'ম মাংসত দিবৰ কাৰণে অকণমান পানী দি দিম পানী দি দিলে সোনকালে গুৰি হ'ব
এয়া ধুনীয়াকৈ পিচি লোৱা হৈ গ'ল। এতিয়া মই বাতি এটালৈ উলিয়াই ৰাখিম। খুন্দনাত মই এতিয়া আদা অকণ আৰু নহৰুখিনি পিচি ল'ম। হালধি, গৰম মছলা, মিট মছলা, জিৰা, ধনিয়া দিম আৰু লগতে মই এয়া আদা নহৰু পিচি লৈছিলোঁ যে এয়া দি দিম। এটা পিঁয়াজ কাটি দিম। এয়া ধুনীয়াকৈ মেৰিনেট কৰা হৈ গ'ল। এতিয়া মই আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত ধুনীয়াকৈ ৰাখি থ'ম। নহৰুৰ পৰা বৰ ধুনীয়া গোন্ধ এটা ওলাইছে। এতিয়া ইয়াতে মই মাংসখিনি দি দিম। মই পাকঘৰত মাংস বনাই আছোঁ। যা চাওঁচোন বাপেক পুতেকে কি কৰি আছে। এয়া দুইটা বিচনাত পৰি টিভি চাই আছে। কাৰ্টুন চাই আছা? কাৰ্টুন চাইছা? Yes. আজি বন্ধ, এনজয় কৰি আছা পুৰা পাপাহঁতে। এয়া ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গ'ল মাংসখিনি। এতিয়া মই ইয়াতে গৰম পানী দিম। ভেদাইলতা নৰসিংহ পিচি ৰখা হৈছিলে যে এয়া একেবাৰে শেষত দিম মই, নহ'লে আগতীয়াকৈ দি দিলে যিটো ভেদাইলতা নৰসিংহৰ যিটো গুণ বহুত সময় উতলালে নাইকিয়া হৈ যাব। সেইকাৰণে মই হোৱাৰ আগমুহূৰ্ততহে দিম। সোণটোৱে পাপৰ খাই খুব ভাল পায়, সেইকাৰণে লৰালৰিকৈ পাপৰ অকণ পুৰি ল'লোঁ। এয়া ধুনীয়াকৈ মাংসখিনি সিজি গ'ল। এতিয়া ইয়াতে মই ভেদাইলতা নৰসিংহখিনি পিচি থৈছিলোঁ যে সেয়া মই ইয়াতে এতিয়া দি দিম। এইখিনি দি মই বেছি সময় নুতলাওঁ, মাত্ৰ 2 মিনিটমানহে উতলাম। এয়া হৈ গ'ল ধুনীয়াকৈ। ভেদাইলতা নৰসিংহটো একেবাৰে শেষত দিব, বেছি সময় নুতলাব। গোন্ধটো বহুত ধুনীয়া আহে ভেদাইলতা নৰসিংহ দিলে, আৰু স্বাস্থ্যৰ কাৰণেও খুবেই উপকাৰী মুৰ্গী মাংসৰ সৈতে ভেদাইলতা নৰসিংহটো। এতিয়া মই আমাৰ সোণটোৱে জ্বলা খাব নোৱাৰে যে, সেইকাৰণে তাৰ কাৰণে অকণমান কাঢ়ি ৰাখিম, আমাৰ কাৰণে অকণমান জ্বলা দি দিম। এয়া মাংস দি দিলোঁ এতিয়া বনোৱা, আৰু কালি ৰাতি পাৰ মাংস বনাইছিলোঁ তাৰো অলপ দি দিলোঁ ইয়াতে। সোণটো আৰু দেউতাকক খাবলৈ দিলোঁ। কেনেকুৱা হৈছে? একদম ধুনীয়া। ধুনীয়া হৈছে। সোণ কেনেকুৱা হৈছে? টেষ্টি হৈছে। কিমান যে মনটো ভাল লাগে এনেকৈ ধুনীয়াকৈ বনাই মানুহজনক আৰু ল'ৰাটোক যদি এনেকৈ মুখৰ আগত দিওঁ মনটো শান্তি লাগি যায়। ধুনীয়াকৈ খোৱা দেই।
এনেকৈ আপোনালোকেও বনাই খাবচোন। নৰসিংহ ভেদাইলতা দি মাংসটো খুবেই ধুনীয়া হয় খাবলৈ। কালাৰটো কিমান ধুনীয়া হৈছে চাওকচোন। এয়া পাৰ মাংস, দালি, পাপৰ, ভাজি, ঔটেঙা দালি গৰমত। আজি গৰমটোৰ লগত ঔটেঙাটো ধুনীয়া মিলিছে। এয়া ভাত পানী খাই মেলি আজৰি হৈ গ'লোঁ। এতিয়া ইছকন যাবলৈ ওলাইছে। তাৰ শিক্ষক দিৱসত ডান্স কৰিব শিকিবৰ কাৰণে, আৰু বাহিৰে বাহিৰে আৰ্ট স্কুল আছে, পাপাকে লৈ যাব তাক। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।